সো আমি আহি পালোঁ লটেড ব্ৰুনেন মোৰ ভিউ এতিয়া 6টা বাজিছে ক'লা হৈ আছে গোটেইখন গা চা ধুই লৈ যা এটা এটাকৈ খাইছ ৰাতিপুৱাই চাহ এই চাহ তাহ খাই চব ৰেডি হ'ব আৰু এতিয়া এটা এটাকৈ বাথৰুমত লাইন লাগিছে ময়ো বনালোঁ কফিটো খাই ময়ো এতিয়া বাথৰুমলৈ যাওঁ আপোনালোকক আকৌ ৰেডি কৰোঁ নমস্কাৰ আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে মই দীপাই আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ মোৰ আকৌ এটা নতুন ট্ৰেভেল ভিডিঅ'লৈ মোৰ ভণ্টি লণ্ডনৰ পৰা আহিছিল তাই পৰিয়ালৰ সৈতে সেয়েহে আমি এটা ট্ৰিপ কৰিলোঁ ক'লৈ জানেনে ছুইজাৰলেণ্ড লিয়ন টু ছুইজাৰলেণ্ড মাত্ৰ 4 ঘণ্টাৰ এটা জাৰ্ণি লিয়নৰ পৰা প্ৰথমতে আহিব লাগিব জেনেভালৈকে জেনেভাৰ পৰা আকৌ ট্ৰেইন চেঞ্জ কৰি বাৰ্ণলৈ আহিব লাগিব টোটেল জাৰ্ণিৰ সময়খিনি হ'ল 4 ঘণ্টা ছুইজাৰলেণ্ড দেশৰ ৰাজধানী চহৰ হৈছে বাৰ্ণ ছুইজাৰলেণ্ডৰ আটাইতকৈ গুৰুত্বপূৰ্ণ এখন চহৰ ছুইজাৰলেণ্ড মধ্য ইউৰোপত অৱস্থিত এখন সৰু পাহাৰীয়া দেশ এই ভূ অবিচ্ছিন্ন দেশখনৰ আকাৰ প্ৰায় নিউ জাৰ্চিৰ সমান আৰু ই ফ্ৰান্স আৰু ইটালীৰ মাজত অৱস্থিত জনসংখ্যাৰ অধিকাংশই মালভূমিত বাস কৰে যিটো দক্ষিণে উচ্চ এল্পছ আৰু উত্তৰে জোৰা পৰ্বতমালাৰ মাজত আছে উজনিৰ পাহাৰীয়া অঞ্চলত জনবসতি কম বাৰ্ণ চহৰ আহি পোৱাৰ পিছত আমি হোটেলত চেকিং কৰি নেক্সট ডে আমি ৰাতিপুৱাই ওলালোঁ আৰু এখন ধুনীয়া গাঁও যাৰ সকলোৱে ইনষ্টাগ্ৰামতো দেখিছে বহুতে জানে যাৰ নাম হ'ল গ্ৰিণ্ডেলৱাল্ড হ'ল ছুইজাৰলেণ্ডৰ এখন পাহাৰীয়া গাঁও আজি যোনখন গাঁৱত আহিছোঁ এই গাঁওখন সম্পূৰ্ণ পাহাৰৰ মাজত চাৰিওফালে পাহাৰ মাজতে এখন গাঁও আৰু নদী আছে নিজৰা আছে চাৰিওফালে ফুল আৰু গৰুবোৰে ঘাঁহ খাই আছিলে গলত পিলিঙা তাৰ শব্দবোৰ আমি পাই আছিলোঁ মানে সাংঘাতিক এটা পৰিৱেশ আৰু ছুইজাৰলেণ্ডত পৃথিৱীৰ সকলো দিশৰ পৰাই মানুহ ইয়াতে ফুৰিবলৈ আহে আৰু মোৰ এনেকুৱা ফিল হৈছে ছুইজাৰলেণ্ড অলপ এক্সপেঞ্চিভ হয় অলপ নহয় বহুতেই এক্সপেঞ্চিভ হয় ইয়াতে খাদ্য থাকা মেলা ঘূৰা ফুৰা সকলোৱে বিৰাট এক্সপেঞ্চিভ ইভেন পানীৰ বটলটো গ্ৰিণ্ডেলৱাল্ড হৈছে ছুইজাৰলেণ্ডৰ এল্পছ পৰ্বতমালাত অৱস্থিত এখন ধনী গাঁও এই পাহাৰীয়া গাঁওখন এক সময়ত পৰ্বতাৰোহণৰ পথ প্ৰদৰ্শকসকলৰ আশ্ৰয়স্থল আছিলে এই গাঁওখনে পাহাৰীয়া ক্ৰীড়াৰ ইতিহাসৰ মনোমোহা আভাস আগবঢ়ায় গ্ৰিণ্ডেলৱাল্ডৰ সৌন্দৰ্য কেৱল কিন্তু এটা ছিজনতে সীমাবদ্ধ নহয় গ্ৰীষ্মকালত ইয়াৰ সৌন্দৰ্য বেলেগ আৰু শীতকালত ইয়াৰ সৌন্দৰ্য বেলেগ গ্ৰীষ্মকালত যেতিয়া এলপাইন ঘাঁহনিবোৰ সম্পূৰ্ণভাৱে ফুলি থাকে ফুল একেবাৰে জাতিস্কাৰ হৈ থাকে ঠিক তেনেকৈ শীতকালত যেতিয়া লেণ্ডস্কেপ সম্পূৰ্ণ বৰফেৰে আবৃত হৈ থকা দেখা যায় মুঠতে বছৰ জুৰি বিভিন্ন অভিজ্ঞতা প্ৰদান কৰে ছুইজাৰলেণ্ডে এই দেশত পোৱা কিছুমান বিখ্যাত বস্তু হ'ল সুইচ ৱাচ সুইচ ক্লক চকলেট চীজ এণ্ড ডেইৰী মানে ইয়াৰ গাখীৰৰ নিচিনা বিশুদ্ধ গাখীৰ আপুনি এই পৃথিৱীত আৰু ক'তো নাপায় আমি গাঁওখনৰ কিছু ভিতৰ অংশত সোমাই গৈছিলোঁ তাত দেখিলোঁ বৰ ধুনীয়া ঘাঁহনি আছিলে তাতে কিছু সময় আমি কটালোঁ আৰু গাঁওখনৰ চাৰিওফালে মানুহৰ ঘৰবোৰ আছিলে আমি খুব ভয়ো খাইছিলোঁ তেওঁলোকে ডিষ্টাৰ্ব হ'ব বুলি
কিন্তু যিহেতু মানুহ বিশেষ তাতে নাথাকে, খুব জনবসতি পাতল, অলপ ডাঙৰকৈ কথা ক'লেই মানে একেবাৰে ইক' হৈ গৈছিলে। এই নীলা আৰু সেউজীয়াৰ মাজত নিজকে একেবাৰে হেৰাই পেলাইছিলোঁ। কিছু অংশ যোৱাৰ পিছত পানীৰ শব্দ কিছুমান শুনিবলৈ পাইছিলোঁ। ভাবিলোঁ কি আছে, অকণমান আগবাঢ়ি যাওঁতে দেখিলোঁ পাহাৰীয়া নিজৰা এটা বৈ গৈছে। এই নিজৰাৰ পানীৰ শব্দ গাঁওখনৰ বহুত ভিতৰ অংশলৈ গৈছিলে। চাৰিওফালে পাহাৰ, ৰাস্তা আৰু মানুহৰ ঘৰ, মাজতে এটা এনেকুৱা নিজৰা। আমি খুবেই আপ্লুত হৈ গৈছিলোঁ, তাতে কিছু সময় কটালোঁ। এই গোটেই গ্ৰিণ্ডেলৱাল্ড গাঁওখন আমি খোজকাঢ়িছোঁ, কাৰণ ইয়াতে খোজকাঢ়িয়ে সকলো বস্তু চাব লাগিব। ইয়াত কোনো ধৰণৰ লোকেল বাছ বা টেক্সি আপোনালোকে নাপায়। মানে ভিতৰৰ ফালে আহিলে মেইন চেণ্টাৰ পইণ্টবিলাকত আপুনি বাছৰ সেৱা পাব, কিন্তু যদি আপোনালোকে ভিতৰৰ ফালে একদম ইণ্টেৰিয়ৰ ফালে যাব খোজে তেতিয়াহ'লে খোজকঢ়াৰ বাহিৰে কোনো উপায় নাই। এয়া দেখিছেনে, এনেকৈ পানী যে পৰি আছে, ইয়াক আচলতে ছুইজাৰলেণ্ডৰ ট্ৰেডিশ্যনেল লগ ৱাটাৰ ফাউণ্টেইন বুলি কোৱা হয়। পুৰণি গছৰ খুলুঙাৰ ভিতৰত এনেদৰে এই ফাউণ্টেইনটো বনোৱা হৈছিলে। মানে এসময়ত সকলো মানুহে ইয়াৰ পৰাই পানী খাইছিলে চাগে, আৰু এতিয়া এইটো এটা আকৰ্ষণ হৈ পৰিছে, আৰু পথচাৰী বা জীৱ জন্তুৱে খুব সহজভাৱে ইয়াৰ পৰা পানী খাব পাৰে। এতিয়া আমি ৰাওনা হ'লোঁ আৰু এখন অন্য চহৰলৈ, ছুইজাৰলেণ্ডৰ ভিতৰতে। যিহেতু আমাৰ হাতত বিশেষ বেছি দিন নাই, আমি 3-4 দিনৰ কাৰণেই আহিছিলোঁ, চ' গোটেইখিনি কভাৰ কৰা একদম সম্ভৱ নহয়। এতিয়া আমি আৰু এখন অন্য চহৰলৈ গৈ আছোঁ। যাত্ৰাৰ পথত ট্ৰেইনৰ ভিতৰতে এনেকৈ কফি, খাদ্য খাব পৰা সুবিধা আছে, ৰেষ্টুৰেণ্ট আছে। মানে আপোনালোকে খাবও পাৰে আৰু লগতে যাত্ৰাও কৰক, আৰু এনেকৈ চাৰিওফালে ভিউ চাই আপোনালোকে নিজৰ এই জাৰ্ণিটো এনজয় কৰিব পাৰে। চ' আমিও খুব এনজয় কৰিলোঁ এই জাৰ্ণিটো। সেউজীয়া ঘাঁহনিৰ মাজত পাহাৰৰ দাঁতিত থকা এই ঘৰবোৰক শ্যালে বুলি কোৱা হয়। এই ঘৰবোৰ কাঠেৰে নিৰ্মিত। যিহেতু ছুইজাৰলেণ্ড এখন শীত প্ৰধান দেশ, সেইবাবে ইয়াৰ সকলো বাসগৃহ কাঠেৰে নিৰ্মিত। এটা আচৰিত অভিজ্ঞতা হ'ল, মোৰ চকুৰে যিমান দূৰ দেখিছিলোঁ খালী সেউজীয়া দেখিছিলোঁ। মানে ইমান সেউজীয়া এখন দেশ কেনেকৈ এওঁলোকে মেইনটেইন কৰিছে, কেনেকৈ সংৰক্ষণ কৰিছে, সঁচাকৈ শিকিবলগীয়া। চ' আমি আহি পালোহি অন্য এখন গাঁৱলৈ, যাৰ নাম হ'ল লাউটাৰব্ৰানেন। ষ্টেচনৰ পৰা কিছু দূৰ গৈ আমি চিটি চেণ্টাৰ পাইছিলোঁ। গাঁওখনৰ ভিতৰত যাবলৈ ষ্টেচনৰ পৰা কিছু খোজ কাঢ়িব লাগে। ইয়াত একচুৱেলি বেছিভাগ মানুহে চাইক্লিং কৰে। ৰেণ্ট হিচাপত চাইকেল পোৱা যায়, ইলেক্ট্ৰিক বা যেনেকুৱা মানুহৰ সুবিধা অনুযায়ী তেনেকুৱা চাইকেল ইয়াতে ভাড়া কৰি মানুহে গোটেই গাঁওখন ঘূৰে। আৰু যিহেতু মই ইমান সাহস নাপালোঁ চাইকেল চলাবলৈ, সেইবাবে মই নকৰিলোঁ। চ' আমি ঠিক কৰিলোঁ আমি খোজকাঢ়িয়ে গোটেই গাঁওখন ঘূৰিম। হেল্ল', চ' আমি আহি পালোঁ লাউটাৰব্ৰানেন। মোৰ পিছফালে ৱাটাৰফল, এইফালে পাহাৰ, গোটেইখন নীলা গ্ৰীণ, বিৰাট ধুনীয়া। গোটেই পৰিৱেশটো মানে বিৰাট শান্তিময়, বিৰাট
আছে পাহাৰৰ দাঁতি মেৰিগ'ল্ড চালাড লিভছ ভেজিটেবলছ ইয়াতে বেছিভাগ মানুহে নিজৰ ভেজিটেবলছ ঘৰতে গ্ৰ' কৰে ছুইজাৰলেণ্ড দেশত কেৱল মাত্ৰ এটা ভাষাই অফিচিয়েল নহয়, ইয়াত কেইবাটা ভাষাৰো প্ৰচলন হয়, যেনে ছুইছ, জাৰ্মান, ফ্ৰেঞ্চ, ইটালিয়ান আৰু ৰোমান্স। বিশ্বৰ সবাতোকৈ ধনী দেশ বুলি ছুইজাৰলেণ্ডক কোৱা হয়। লাউটাৰব্ৰুনেন নামটো কেনেকৈ হ'ল, ক'ৰ পৰা আহিল, মোৰ জানিবলৈ বিৰাট ইচ্ছা আছিলে। সেয়েহে কিছুমান লোকেল মানুহক সুধিছিলোঁ তাৰ মানেনো কি। তেওঁলোকে কৈছিলে তেওঁলোকৰ ভাষাতে তাৰ মানে হ'ল ক্লিয়াৰ স্প্ৰিং। এয়া হ'ল লাউটাৰব্ৰুনেন গাঁৱৰ এটা সৰু চিটি চেণ্টাৰ, য'ত কেফেজ, আইচক্ৰীম পাৰ্লাৰ এণ্ড আছিল বহুত ৰেষ্টুৰেণ্ট। আমি খোজকাঢ়ি গৈ আছোঁ গাঁওখনৰ ভিতৰ অংশলৈ। এতিয়া বহুত টুৰিষ্ট আহিছে আজি, কাৰণ ৱেডাৰ বহুত ভাল, একেবাৰে ছানি। ছুইজাৰলেণ্ডৰ বাৰ্নিছ এল্পছৰ অন্যতম চিত্ৰময় উপত্যকাত অৱস্থিত লাউটাৰব্ৰুনেন এখন মনোমোহা গাঁও। ই কেৱল সৌন্দৰ্যৰ বাবেই বিখ্যাত। এই গাঁওখনৰ এটা বিশেষত্ব আছে আৰু যাক চাবলৈ বহু দূৰ দূৰণিৰ পৰা মানুহ ইয়ালৈ আহে। এই গাঁওখনত আছে ৭২টা জলপ্ৰপাত। এয়া হ'ল ইউৰোপৰ অন্যতম উচ্চ মুক্ত ৱাটাৰফল আৰু ছুইজাৰলেণ্ডৰ ছেকেণ্ড হাইয়েষ্ট ৱাটাৰফল হিচাপে নিৰ্দিষ্ট কৰা হৈছে। এই ৱাটাৰফলটোৰ নাম হ'ল ষ্টবাৰ্টছ ফল আৰু ইয়াৰ হাইট হ'ল 300 মিটাৰ। এই ৱাটাৰফলটো সঁচাকৈ বৰ আচৰিত ধৰণৰ আছিল। পাহাৰৰ একেবাৰে শীৰ্ষৰ পৰা নামি অহা বাবে বতাহত পানীবোৰ কুমলীয়া এক স্প্ৰেৰ নিচিনা প্ৰভাৱ সৃষ্টি কৰিছিলে। এক মিষ্টি ফিলিংছ অনুভৱ হৈছিলে। দেখাত কিবা ধূলিৰ নিচিনা লাগিছিলে। দূৰৰ পৰা দেখিবলৈ একেবাৰে ধূলিৰ নিচিনা লাগিছিলে। হয়তো তাৰ বাবেই এই ৱাটাৰফলটোক ষ্টবাৰ্টছ ফল নাম দিয়া হৈছে। এইটো এটা জাৰ্মান শব্দ। ষ্টাউডৰ অৰ্থ হৈছে ধূলি। এই গাঁওখনত আহিবলৈ বেষ্ট ভিজিট টাইম হৈছে এপ্ৰিল এণ্ড টু মে' আৰম্ভণিৰ ফালে। এই গাঁওখন ছুইজাৰলেণ্ডৰ খুব জনপ্ৰিয় হয়। ইনষ্টাগ্ৰাম, ফেচবুক যিকোনো ছাইটত আপুনি যদি ছুইজাৰলেণ্ড ছাৰ্চ কৰে, এই গাঁওখনটো অৱশ্যই আপুনি দেখিবলৈ পাব। আৰু বিশেষকৈ এই ৱাটাৰফলৰ বেকগ্ৰাউণ্ডটো চব ফটোতে আপোনালোকে প্ৰায় দেখিবলৈ পাব। ইনষ্টাগ্ৰামত খুব পপুলাৰ হৈছিলে। ইমান ধুনীয়া পৰিৱেশৰ মাজত মোৰো এপাক নাচিবলৈ খুব ইচ্ছা হ'ল, সেয়ে নাচি দিলোঁ। কাৰণ আমি সকলোৱে জানো ছুইজাৰলেণ্ড বুলি ক'লে বলিউড, আৰু ছুইজাৰলেণ্ড আৰু বলিউডৰ এটা ঘনিষ্ঠ সম্পৰ্ক আছে। প্ৰত্যেকজন ভাৰতীয়ই ছুইজাৰলেণ্ড আহিলে য়শৰাজ চোপ্ৰাজীৰ গানত এপাক হ'লেওতো নাচিবই। লাউটাৰব্ৰুনেন গাঁওখনৰ বিশেষত্বই হৈছে ইয়াত থকা ৱাটাৰফলসমূহ। 72টা ৱাটাৰফল এই গাঁওখনত আছে, যাক চাবলৈ পৃথিৱীৰ বিভিন্ন জেগাৰ পৰা মানুহ ইয়ালৈ আহে। বিশেষকৈ ছামাৰত ৱাটাৰ স্পৰ্টছ, চাইক্লিং, হাইকিং কৰিব মানুহ ইয়ালৈ আহে। আৰু উইণ্টাৰত মই শুনিছোঁ স্কি কৰিবলৈ বিখ্যাত ছুইজাৰলেণ্ড, সেয়েহে বহুত মানুহ স্কি কৰিবলৈ আহে। এতিয়া আমাৰ ট্ৰেইনৰ সময় হৈছে আৰু এখন অন্য চহৰলৈ যাবলৈ, সেয়েহে আমি ষ্টেচনৰ ফালে আগবাঢ়িছোঁ। আকৌ আপোনালোকক এখন বেলেগ চহৰত লৈ যাম। আমি আহিছোঁ ইণ্টাৰলাকেনলৈ, ছুইজাৰলেণ্ডৰ এখন বিখ্যাত চিটি, য'ত সকলো ধৰণৰ আপুনি সা সুবিধা পাব। হোটেল, ৰেষ্টুৰেণ্ট, শ্বপিঙৰ কাৰণে বিখ্যাত।
আৰু ইয়াতে বহুত স্পৰ্টছ হয়, পেৰাগ্লাইডিং হয়, হাইকিং হয়, ৱাটাৰ স্পৰ্টছ হয়, বহুত ধৰণৰ এক্টিভিটি ইয়াতে আপোনালোকে কৰিবলৈ পাৰিব। আৰু চহৰৰ মাজমজিয়াত এটা কয় ফিছ পণ্ড আমি দেখিছিলোঁ, জাপানীজ এখন গাৰ্ডেন আছিলে। চ' কিছু সময় তাতে কটালোঁ। যিহেতু সন্ধিয়া হৈ যোৱাৰ বাবে সকলো বন্ধ হ'ব আৰম্ভ হৈছিলে দোকান হাটবোৰ, আমি তাতে বেছি সময় কটাব নোৱাৰিলোঁ। আকৌ আমি বাৰ্ণ চহৰলৈ উভতি যাব লাগিব। কিছু সময়ৰ পিছত আমাৰ ট্ৰেইন আছিলে, সেয়েহে খুব কম সময় আমি ইণ্টাৰলেকেনত আছিলোঁ। তাত থকা পাৰ্ক এখনত গৈছিলোঁ। তাতে য়শৰাজ চোপ্ৰাজীৰ এটা ষ্টেচু আছিলে, যোনটো ছুইজাৰলেণ্ড গভৰ্ণমেণ্টে তেওঁক ডেডিকেট কৰিছিলে। যিহেতু বহুত চিনেমা ইয়াতে শ্বুটিং হৈছিলে বলিউডৰ, তাতে আমি কিছু সময় কটালোঁ। আকৌ আমি বাৰ্লিনলৈ উভতি যাম। আশা কৰোঁ এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে। যদি ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। আকৌ এটা নতুন ভিডিঅ'লৈ অহাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ।